নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বিউটি টিপছ এণ্ড পাকঘৰলৈ। আজি ফেচিয়েল কৰিব লৈছোঁ। তো ফেচিয়েলৰ কাৰণে পাপায়া ফেচিয়েল কিটটা লৈ লৈছোঁ। তো চাওঁ ট্ৰাই কৰি চাওঁ কেনেকুৱা হয় আৰু আপোনালোককো দেখাওঁ কেনেকুৱা ৰিজাল্ট পালোঁ কি হ'ল। তো হৈ গৈছে ৰিজাল্টটো মই পাছত দেখাম, পাছৰ ভিডিঅ'টোত কেনেকুৱা হয় কি হয়। কিন্তু তাৰ আগতে মই এতিয়া ফুলৰ পুলি দুটামান ৰুই লওঁগৈ। ব'লকচোন যাওঁ চাওঁগৈ। এইফালে তৈলকলে আহিছিলে, চাবলৈ আহিছিলে। তাৰপৰা মোকো অলপ ৰুই দিছে, ৰুই পিনি দেখাই দিছে। ৰুই আছে তেওঁ ধুনীয়াকৈ। মাটিটো খান্দি দিছিলে, মাটি খান্দি টাবত পূৰা ভৰাই পানি পঠিয়াইছে। ৰুই আছে ধুনীয়াকৈ। অলপমান কেঁচু সাৰ দি দিছে। কেঁচু সাৰটো অলপ অলপ ভিনেগাৰ দি দিব লাগে। এতিয়া পানী অকণমান দি দিবা এগুৰি অলপ। তাৰপিছত কি হ'ল, ইয়াক আমি কি বাছ বাছ তাৰপিছত ইয়াক আমি এনেকৈ কৰি পিনে কি কৰিম জানা নাই? এইফালে তৈলকতা ছোৱালীজনীয়ে তাই অলপ ৰুবলৈ বিচাৰিছিলে। এইফালে মিষ্টাৰে ৰুইছে ফুলৰ পুলি। আজিলৈ আহিছোঁ তেন্তে, আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ। মোৰ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। বাই বাই।